গাইছ আজি আছিলো ভিডিঅ' বনাবা মানে যোৱাকালি এটা ভিডিঅ' দিলোঁ আজিও এটা ভিডিঅ' শ্বুটিং কৰিব আছিল কিন্তু বৰষুণে চব চেঁচা পানী ঢালি দিলাক আৰু আজিৰ ভিউটো চাওক না কি মজা ভিউ মানে যেতিয়া ভিডিঅ' কৰিব আৰু ভিউটো একদম মস্ত মজা মানে মজা হয় আৰু মোৰ লগত আছে এইবাগে কৈছে কি কবি কিবা কবি এই কণ্টেণ্টটো ভাবি আছিলোঁ ভিডিঅ' শ্বুট কৰিম মাৰি দিছে বৰষুণ চলিও কোনো উঠা নাই এতিয়া আৰু কি কৰিবি আৰু মিনি ব্লগ এটাই বনাই দিম মিনি ব্লগ এটাই বনাই দিম তো গাইছ মানে আহিছিলোঁ লং ভিডিঅ' বনাবা লং মানে কমেডি ভিডিঅ' এটা বনাব আহিছিলোঁ কিন্তু বৰষুণে চব চেঁচা পানী ঢালি দিলাক কিন্তু ভিউটো মজা হৈছে তো ভাবছোঁ আজি মিনি ব্লগ এটাই বনাই দিওঁ তো চাই থাকক কি হয় মানে মজা মজা বস্তু দেখাই আছোঁ আপোনালোকক আমাৰ গাঁৱৰ তেনেকুৱা কথা ভাবি আছোঁ যিহেতু আজি কণ্টেণ্ট নহ'লে মানে বৰষুণৰ বতৰ কিন্তু বস্তু এটা ভাবি আছোঁ আমি আজি মানে ঘৰত গ'লে ভাল বস্তু এটা নিম বুলি ভাবি আছোঁ চজনা গাইছ আগৰ মানুহ চজনা আছে গাইছ মস্ত কোৱালা হৈ আছে আজি বৰষুণ বতৰ চৰি বান্ধি দিব পাৰিলে মানুহ খুচ হৈ যাব ভাবছোঁ আমি তাই চুৰ কৰি নাই নেকি কিবা ভাবছা নেকি ভিডিঅ'ত কৈ দিছে আৰু কি এইটো চুৰ হ'ল নেকি এইটো আৰু কৈ কিনে না কিবা এটা কৰিম ৰ'ব জামুৰ মহিমা হাতলুৱা চুন লিপি বুঢ়াই মাৰে পিহি পিহি আগত এই তেল ডিপুটোত বাপই গাড়ী পূৰা একদম জমা হৈ গৈছিল কিয় জানে না মানে দুদিন আগত তেল নোহোৱা বুলি পূৰা একদম এই এটা হেৰি বাতৰি ওলাই গৈছিল তো মানে নলবাৰীত যিখিনি তেল নোহোৱা হৈছে হাজোত যিখিনি তেল নোহোৱা হৈছে নোহোৱাৰ পিছত ইয়াতে পূৰা একদম খাম খাই গৈছে ময়ো তেল ভৰাব আহিছোঁ গাইছ এইটো আচলতে তেল নহয় তেল আছে কিন্তু মানে কি তাৰপিছত ময়ো তেল ভৰাব যাব লগা হৈছিল লাষ্টত তেল ভৰালোঁ কিন্তু আজিকালি তেল শেষেই হোৱা নাই তেল আছেচোন আৰু এটা কথা তেল নহ'লেও টেনশ্যন নাই আমাৰ গাড়ী আছে নতুন যাওঁ আগত এক্সিডেণ্ট হৈছে নেকি এই গাইছ চকুত এক্সিডেণ্ট হৈছে ডাউৰি আছে এক্সিডেণ্ট বুলি ক'লে চলটোৰ এক্সাইটমেণ্টেই কিবা বেলেগ এই কি হৈছে চাওঁ ৰ'ব দেখাই আছোঁ